ভেৰি গুড ভেৰি গুড পিছে পজিশ্যন থাকিব নাই নাইচ নাইচ ভাল হ'ব দে অ'কে বাবাই কিহৰ পজিশ্যন থকাৰ কথা কৈছে এই মাহীৰ ছোৱালীজনী SSLC দিছে ষ্টেণ্ড কৰিব বোলে কি হ'ল আপুনি আকৌ মোৰ কটা ঘাঁ দুখৰত নিমখ দি দিলে ন ছাৰ মানে ছাৰ when I was in HSLC candidate in that time our study is so competitive well I have to say I am very depressed I am very পাগল মই অকলে অকলে কথা পাতি আছো সোমাই গুচি গ'লগে চাং মানুহটো ছাৰ পালেহি হয় মেম ছাৰ আপুনি গুচি আহিল যে কিয় আপোনাৰ ফটোৱা লেকচাৰ শুনি থাকিব লাগিছিল মোৰ HSLC চৰম ট্ৰেজেডিটো শুনিব লাগিছিল এবাৰ উফ ৰাম কি ইমান আপোনাৰ ট্ৰেজেডি হ'ল কওকচোন ষ্টেণ্ডৰ ট্ৰেজেডি এটা আছে আপুনি HSLC ষ্টেণ্ড কৰিছিল নকৰিলো নহয় মেম দিছ ইজ দ্য মেটাৰ অফ চেক্ৰিফাইচ মানে ষ্টেণ্ডটোক মই চেক্ৰিফাইচ কৰিছো তাৰমানে মই মানে মেম সৰুৰে পৰা পঢ়া শুনাত বৰ বেলেগ ধৰণৰ চোকা আছিলো মানে মই আমাৰ গাঁৱৰ মানুহখিনিও মোৰ ওপৰত আশা কৰিছিল আৰু মই ষ্টেণ্ড কৰিব পাৰিলোহেঁতেন নোৱাৰিলোহেঁতেন পাৰিলোহেঁতেন কিন্তু মই নকৰিলো এ হ'ব যাওকহে এতিয়া ৰ'ব মেম মই যদি ভালকে এক্সামিনেশ্যনটো দিলোহেঁতেন মইতো ষ্টেণ্ড কৰিলোহেঁতেন নকৰিলেনো কিয় এইটোৱেতো মোৰ চেক্ৰিফাইচটো ছাৰ মানে মেম আমি পঢ়ি থকা সময়ত আমাৰ ঘৰৰ অৱস্থাটো খুব বেয়া আছিল বহিবলৈ চকী এখন নাই পঢ়িবলৈ টেবুল নাই মুধচেদি আকাশৰ তৰা দেখি থাকে ৰাতিৰ কথা কৈছো সেইটো সময়ত যদি মই ষ্টেণ্ড কৰিলোহেঁতেন কিমান মানুহ খবৰ ল'বলৈ আহিলেহেঁতেন ৰিপৰ্টাৰে ভিৰ কৰিলেহেঁতেন এইবিলাক মানুহক মই ক'ত বহুৱাম ক'ত খুৱাম ভাবি গুণি পেলাই এক্সামিনেশ্যনটোৱে বেয়াকে দি দিলো আৰু মই ভাবামতে ৰিজাল্টটো পালো বাৰু সেই বছৰ মই ফেইল কৰিছো কিন্তু মই বোলো পালিহঁত এতিয়া পুৰাচত হুমুনিয়া কাঢ়িলে যে নাই আপোনাৰ দুখৰ সমভাগী হৈছো মোৰ তেতিয়াৰ পৰা ষ্টেণ্ডৰ কথাটো শুনিলে বুকুখন ধমাকে মাৰে হ'ল হৈ গ'ল যাওক কাম কৰকগৈ যাওক কেকেদা এই শৰ্মা ৱেলকাম মাই থানা বৰ ডাঙৰ কথা এটা হ'ল নহয় কোৱা যিমান পাৰো হেল্প কৰিম ইমান ধুনীয়া পুলিচৰ চাকৰি থাকোতে আপুনি এইটো কি কৰিলে ছাৰ কোনটো বাবা জাল নোটৰ ৱেবছাইট ধৰিছে মই কেকেদা কিয় চৰ মাৰিছে তাক সঁচাকে কৈছো অথনি আপুনি মোক জাল নোট দি আহিছে হয় চাওকচোন এনেকুৱা কি অভাৱ পাইছিলে এনেকুৱা কিহৰ দুখত আপুনি এনেকুৱা কাম কৰিলে ছাৰ দুইটাকে বান্ধিলে এই চাক কোবাম নহয় এতিয়া কেকেদা সঁচা মিছা বিচাৰ এতিয়া ওলাই যাব ৰ'ব আপুনি আকৌ তালৈ গ'ল যে এইবাৰতো আপুনি ফিমিছ